বন্ধুসকল, এই ভিডিঅ'টিত আপোনালোকলৈ তিনিটা আমোদজনক তথ্য আগবঢ়াইছোঁ। ভিডিঅ'টি চাই নিশ্চয় আপোনালোকে ভাল পাব। তথ্য নং 1। বন্ধুসকল, ভাৰতৰ কেইখনমান ৰাজ্যত কলপাতত আহাৰ গ্ৰহণ কৰা আপোনালোকে নিশ্চয় দেখিছে। কিন্তু এই কলপাতত কিয় আহাৰ গ্ৰহণ কৰে আপোনালোকে জানেনে বাৰু? কলপাতত বহু বেছি পৰিমাণে পলিফিনল থাকে, যিটো প্ৰাকৃতিক প্ৰতিজাৰক হয়। যেতিয়া কলপাতত আহাৰ গ্ৰহণ কৰা হয়, তেতিয়া আমাৰ খাদ্যই কলপাতত থকা সেই পলিফিনল আহৰণ কৰে, যিয়ে বহুতো বেমাৰ প্ৰতিৰোধ কৰিব পাৰে। কলপাতত এণ্টিবেক্টেৰিয়াল গুণ আছে, যিয়ে খাদ্যত থকা বীজাণু ধ্বংস কৰে। তথ্য নং 2। বন্ধুসকল, আপোনালোকৰ প্ৰিয় সুস্বাদু খাদ্যবস্তু দেখিলেই মুখৰ পানী বৈ যায়, নহয়নে বাৰু? কিয় এনে হয় জানেনে? খাদ্যবস্তু দেখাৰ লগে লগে আমাৰ দেহত থকা লালতি গ্ৰন্থিয়ে কাৰ্য কৰিবলৈ আৰম্ভ কৰে আৰু লালতি ৰস নিঃসৰণ কৰে। তথ্য নং 3। বন্ধুসকল, এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ হাঁওফাঁও, যকৃত আদি অংগৰ ওজন কিমান হয় জানেনে বাৰু? এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ যকৃতৰ গড় ওজন 1 কিলো 600 গ্ৰাম, হাঁওফাঁওৰ গড় ওজন 1 কিলো 100 গ্ৰাম, ছালৰ গড় ওজন 11 কিলো আৰু মগজুৰ গড় ওজন 1 কিলো 400 গ্ৰাম। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব।